হাই ফ্ৰেণ্ডছ, কেনে আছে? আজি মই লৈ আহিছোঁ গাখীৰৰ চানাৰ পৰা বনোৱা এটি খুব ধুনীয়া মিঠাই ৰেচিপি। চুগাৰ থকা মানুহেও খাব পৰা এই মিঠাইটো। এইটো হৈছে ষ্টিম সন্দেশ। তেনেহ'লে আপোনালোকে মোৰ এই ৰেচিপি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাওকচোন, আৰু ভাল পালে ঘৰত এবাৰ বনাই চাব, আৰু খাবলৈ ভাল পালে ভিডিঅ'টোৰ শেষত লাইক এটা কৰিব। আৰু এটা কথা, আপোনালোকে যদি এতিয়াও মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো টিপি দিব, আৰু ফ্ৰেণ্ডছবিলাকৰ লগত পাৰিলে শ্বেয়াৰ কৰি দিব। ইয়াৰ বাবে মই লৈছোঁ 1 লিটাৰ ফুল ফেট মিল্ক। এইটো মই আমুল গোল গাখীৰটো লৈছোঁ। প্ৰথমতে গাখীৰখিনি খুব ভালদৰে উতলাই ল'ম। উতলাই পেলাই অলপ সময় ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম। ঠাণ্ডা হোৱাৰ পাছতহে মই এই গাখীৰখিনিত নেমু ৰস মিহলি কৰি গাখীৰখিনি ফালি ল'ম চানা বনাবৰ বাবে। এয়া মই নেমু ৰস প্ৰায় 4 চামুচমান ৰেডি কৰি লৈছোঁ। গোটেইখিনি নেমু ৰস প্ৰয়োজন নহ'বও পাৰে, সেইবাবে নেমু ৰসটো দিওঁতে অলপ অলপকৈ দি ল'ব। অলপ অলপকৈ দি লৰাই চাব গাখীৰখিনি ফাটিছে নাই। মোৰ 4 চামুচ নেমু ৰসেই প্ৰয়োজন হ'ল। গোটেইখিনি দিয়াৰ পাছত এয়া গাখীৰটো লাহে লাহে ফাটি আহিবলৈ ধৰিছে। এয়া দেখিছেনে, গাখীৰখিনি সম্পূৰ্ণ ফাটি আহিলে। এতিয়া মই এইখিনি চাকি ল'ম কাপোৰ এখনেৰে। প্ৰথমতে মই চেকনি এখন ল'ম। চেকনিখনৰ ওপৰত মই চানাখিনি চাকিবৰ বাবে এখন পাতল কাপোৰ পাৰি ল'ম। এই কাপোৰখন মই জাম বনাবলৈ, যিকোনো ফল মূলৰ জাম বনাবলৈ ব্যৱহাৰ কৰা কাপোৰ। প্ৰত্যেকবাৰ ব্যৱহাৰ কৰাৰ পিছত ধুই থৈ দিওঁ, আৰু একেখন কাপোৰকে মই ব্যৱহাৰ কৰি থাকোঁ। এয়া এনেদৰে মই চাকি ল'ম গোটেই চানাখিনি। আপোনালোকে পনীৰ যেনেদৰে বনায় ঠিক সেইদৰে চানাখিনি চাকি ল'ব। আপোনালোকে পাৰিলে যদি ঘৰত গৰু গাখীৰ নাই তেনেহ'লে আমুল গোল গাখীৰটো ব্যৱহাৰ কৰিবচোন। এইখিনি এতিয়া মই কাপোৰখন দাঙি চেপি ল'ব অলপ। এয়া যেনেদৰে পনীৰ বনাওঁতে আপোনালোকে চেপি লয়, ঠিক একেটাই প্ৰচেছ, তেনেদৰে চেপি ল'ম। এইখিনি এতিয়া চানাত মই যিহেতু নেমু টেঙাৰ ৰসেদি গাখীৰখিনি ফালি লৈছিলোঁ, গতিকে চানাখিনিত অলপ টেঙা টেঙা ভাৱ এটা থাকিব পাৰে। সেইবাবে কি কৰিব, মই এতিয়া দেখুৱাম আপোনালোকক। এটা পাত্ৰত অলপ সৰহকৈ পানী লৈ তাত এই চানাখিনি ডুবাই অলপ খচি খচি ধুই ল'ব। তেতিয়া চানাখিনিৰ পৰা টেঙা ভাৱটো আঁতৰি যাব। এইদৰে অকণমান সময় এনেকৈ ডুবাই খচি দিয়াৰ পিছত আকৌ চানাখিনি এতিয়া মই চেপি ল'ম আগৰ নিচিনাকৈ। খুব ভালদৰে চেপি ল'ব। বহুত টাইটকৈ চেপিবলৈও দৰকাৰ নাই। এইখিনি এতিয়া মোৰ মিঠাই বনাবৰ বাবে চানা ৰেডি হৈ গৈছে। খুব ছফ্ট হৈছে চানাখিনি, চাওকচোন। এতিয়া এই চানাখিনি মই মিহিকৈ গুড়ি কৰি ল'ব লাগিব। তাৰ বাবে আপোনালোকে পটাটো গুড়ি কৰিব পাৰে। মই এই মিক্সিৰ বাতিটোত লৈ চানাখিনি মিহিকৈ পিচি ল'ম। এই গোটেইখিনি মই এতিয়া মিক্সিৰ বাতিটোত ভৰাই লৈছোঁ। মিক্সিত অলপ পিচি ল'ম। ইয়াত এতিয়া দিম মই অকণমান ইলাচি গুড়ি,
আৰু দিছোঁ মই 4 চামুচ গুড়ি চেনি। আপোনালোকে এই চেনিৰ পৰিমাণটো কম বেছি কৰিব পাৰে। যদি চুগাৰ থকা মানুহৰ কাৰণে বনায় আপোনালোকে তেনেহ'লে 1 চামুচ বা চেনি নিদিয়াকৈও বনাব পাৰে। এতিয়া দিছোঁ অকণমান মই গাখীৰ দিছোঁ পেষ্টটো ভালকৈ বনাবৰ বাবে। এতিয়া এটা মিক্সিত পেষ্ট বনাই ল'ম। এয়া মই মিক্সিত পেষ্টটো বনাই ৰেডি হ'ল। এতিয়া যিটো পেনত মই বৰফিটো বনাম সেই পেনটোত মই অকণমান ঘিউ সানি লৈছোঁ চাৰিচুকে ভালদৰে। এনেকুৱা চাৰিচুকীয়া পেন এটা ল'লে সুবিধা হয় মিঠাইটো কাটিবৰ কাৰণে। এতিয়া ইয়াত মিক্সিত বনাই থোৱা পেষ্টটো দি ল'ব। মিক্সিত বনাই লোৱা পেষ্টটো এই পেনটোত দি লোৱাৰ পাছত হেতা এখনেৰে ওপৰটো আপোনালোকে এনেদৰে সমান কৰি ল'ব। হেতা বা চামুচ যিকোনো বস্তু এইদৰে সমান কৰি দিব পাৰিব। এয়া এইদৰে সমান কৰি লোৱাৰ পাছত পেনটো আপোনালোকে অকণমান থপথপাই দিব। ঠিক সেইদৰে যিদৰে কেকত এয়াৰ বাবল উলিয়াবলৈ থপথপাই দিয়া হয়। এতিয়া মই ইয়াৰ ওপৰত অকণমান কেশৰ দি দিছোঁ। এইটো অপশ্যনেল হয়, যদি আপোনালোকৰ ওচৰত নাথাকে তেনেহ'লে কেশৰ নিদিলেও হ'ব। এতিয়া এইটো মই পানীৰ ভাপত সিজাম। ইয়াৰ বাবে কেৰাহী এখনত পানী দি পানীখিনি উতলিবলৈ দিছোঁ আৰু পানীখিনি 5 মিনিটৰ পিছত উতল আহিল। এতিয়া মই ইয়াত বাতিটো বহাই দিম। এই বাতিটো মই এই ভাপখিনিত পানীৰ ভাপত 30 মিনিট সময় থাকিবলৈ দিম। ঢাকন মাৰি 30 মিনিট সময় এনেদৰে থোৱাৰ পাছত এয়া ঢাকোন গুচাই আপোনালোকে টুথপিক এডালেৰে তাৰ ভিতৰত ভৰাই চাব বস্তুটো সিজিছে নে নাই। টুথপিকডাল যদি চাফা হৈ ওলাই আহে তেনেহ'লে গম পাব এয়া চাফা হৈ ওলাই আহিছে, তাৰমানে মিঠাইটো ৰেডি। এতিয়া এইটো মই ঠাণ্ডা হ'বলৈ দিম 10 মিনিট সময় বাহিৰত আৰু 10 মিনিট সময় ফ্ৰিজৰ ভিতৰত ৰাখি ঠাণ্ডা হৈ লোৱাৰ পাছত এইটো কাটিবৰ বাবে ৰেডি হ'ব। এতিয়া ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ 10 মিনিট ৰাখি। এতিয়া এইটো নিজৰ ইচ্ছামতে শ্বেপ দি কাটি ল'ব। মই স্কোৱাৰ চাইজত কাটিছোঁ। খুব ধুনীয়া হয় খাবলৈ। আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰিব। আৰু যদিহে চুগাৰ থকা মানুহৰ কাৰণে বনায় তেনেহ'লে আপোনালোকে চেনিটো নিদিয়াকৈ নহ'লে আধা চামুচ চেনি দি নহ'লে বা চুগাৰ ফ্ৰী দিও বনাব পাৰে। চেনি নিদিয়াকৈও এইটো বনাব পাৰি। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। ইয়াৰ পৰা মই এটুকুৰা আপোনালোকক ভাঙি দেখুৱাইছোঁ, চাওকচোন। এয়া বহুত ধুনীয়া হয়, টেষ্টি। তেনেহ'লে আজিলৈ আহোঁ। আকৌ আহিম আপোনালোকৰ ওচৰলৈ আকৌ এটা নতুন ৰেচিপি ভিডিঅ' লৈ। ধন্যবাদ।